গাইজ আমি যাই আছোঁ বৰ্তমান ডাংকি চাবা, কিন্তু এতিয়া ভ্লগ বনাবৰ টাইম নাই, তাড়াতাড়ি যাব লাগে। টাইম কি কওঁ আমাৰ ময়ো অলপমান দেৰি কৰিছিলোঁ, সেইকাৰণে এতিয়া তাড়াতাড়ি যাব লাগে। তাৰে যাই কিনে ভালকৈ কিবা কিবি কৈছিল। এনাই দেৰি হৈছে ভাই, এইকেইডাল যি নপৰিলাক মানে টুট শব্দটো উঠিছিলে আমি অহাৰ লগে লগে। আৰু এয়া আহিয়ে দেখা পালোঁ SRK ফেন ক্লাবৰ পৰা এইবিলাক কিবা চেলিব্ৰেশ্যন কৰিছে, চাহকে কেক চেক কাটি আছে। মই অলপমান চাপন না, সেইকাৰণে আপোনালোক ভালকৈ দেখাব পৰা নাই। ৰ'ব আমাৰ অখোৱা মানুহ এটাক লৈ আহিব কাইলৈ বা মুণ্ডা আছে। ৰ'ব এই মুণ্ডা এই ভিডিঅ' কৰি দি আছোঁ অলপমান। ৰ'ব মুণ্ডাই ভালকৈ দেখাই আছে, আপোনালোকে চাওক। মানে মই লাগাল নাপাওঁ কেমেৰাটো, সেইকাৰণে চৰা মানুহ তাক দিছোঁ, দেখা নাপায়। গাইজ মানে চিনেমাৰ ফাৰ্ষ্ট শ্ব' হৈছে 10:30। আমি ফাৰ্ষ্ট শ্ব'ৰে টিকেট কাটিলোঁ বা যিহেতু 10:30, তথাপিও অকণমান দেৰি হৈ গ'ল। মোৰ মানে টোপনিটো অলপমান দেৰিকৈ উঠোঁ, আৰু অলপ জিনটো আজি দেৰি কৰিলে, সেইকাৰণে অলপমান দেৰিকৈ আহি পালোঁ। এতিয়া চিনেমাখন চাওঁ দিয়ক, 10 মিনিট আগতে আহি পালোঁ প্ৰায়। আমি চাই থাকোঁ, চাই কিনে কৈছোঁ কেনে লাগিছে। চিনেমাখন জানা হ'লেও মানুহ চাবই, কাৰণ ৰাজকুমাৰ হিৰাণীৰ ফিল্মৰ কাৰণে চবেই পাগলা, তাতে আৰু শ্বাহৰুখ খান আছে, ভাবি লওক। মানে গাইজ আমি 10টা টিকেট কাটি আনিলোঁ, 10টা টিকেট কাটি আনিলি একজন কি হ'ল নাহা হ'ল, সেইকাৰণে এটা টিকেট ৰৈ গ'ল। কোনোবা এটাক লৈ বেবাৰলোঁ লৈ, কোনো নায়ে দেখোন। SRKৰ কিন্তু জাব্ৰা ফেন আছে কিছুমান, চাহকে গাখীৰ ছিটাব ধৰিছে, কি ক'ব গাইজ। ক'তো যি কি কৰিছে, সেৱাও কৰিব ধৰিছে কোনোবাই। বাকী আৰু কিবা কিবি আনিছে, ৰ'ব বোমাও মাৰিব কিবা। চাওক ফেনৰ উৎপাত। তুমি আমাৰ ফেন হৈছা, এইগিলা ফেনে কি কৰিছে নাচ গিয়া। কেক অলপমান খাই লওঁ। চ' গাইজ আমি বৰ্তমান সোমালোঁ চিনেমা চাবলৈ। আৰম্ভ হ'লে নেকি আন্ধাৰ চিনেমাৰ ডিছক্লেইমাৰ। গাইজ গোটেই চিনেমাখনত এই চিনটো বেছি ভাল লাগিছে। মানুহটো তাৰমানে চুলি নাই, সি চুলি কাটিব আহে চাওকচোন। আৰু এই এক্টৰটো যি দেখা পাইছে, এই এক্টৰটোৰ নাম হৈছে অনিল গ্ৰভাৰ, মানে সুনীল গ্ৰভাৰৰ ভায়াক কিজানি আকে দেখিলোঁ। চিনেমাখন কয়দি শেষ হ'ল গমেই নাপালোঁ, আৰু মানুহ ৰখি আছে চাবৰ কাৰণে এতিয়ালৈকে, আৰু কিবা আছে নেকি গোটা নাম দি আছে। চ' গাইজ চিনেমাখন চালোঁ, এতিয়া কেনে লাগিল আমি নকওঁ আকৌ, জিন্তু ক'ব, জিন্তু যিহেতু এক্সপাৰ্ট। জিন্তু ভাই কৈ দিয়া কেনে পালা? মই কি ক'ম, ৰাজকুমাৰ হিৰাণী চিনেমা বুলি ক'লে আৰু চবেই জানেহে। তাতে আৰু চিনেমাখন আমি প্ৰথমৰ পৰা লাষ্টত গ'লে বহি আছোঁ, নাম চাম আহি গৈছে, তাৰপিছতো আমি বহি আছোঁ তাৰমানে বোলে আৰু কিবা আছে নেকি, কিবা আছে নেকি, এনেকুৱা এটা ফিল দিছে। আৰু লগতে ৰাজকুমাৰ হিৰাণী এটা ডিৰেক্টৰ, যোনে মানুহ মৰিলেও মানুহৰ হাঁহি উঠাৱে, আৰু এনেকুৱা ইম'চনেল চিনো দি দিয়ে য'ত গোটেই হল ঠাণ্ডা হৈ গৈছে, একদম এনেকুৱা ইম'চনেল চিন দিছে। সেইটো ৰাজকুমাৰ হিৰাণীয়ে পাৰে, বেলেগে নৰে। বাকী চিনেমাখন চাব পাৰি, বঢ়িয়া আছে। 4.5 ষ্টাৰ দিব পাৰি, 5 ভিতৰত 5 নাপায়, কাৰণ আমি অলপ একশ্যন এক্সপেক্ট কৰোঁ, একশ্যন অলপ আছে তাত। বাকী আমাৰ বিল্লাল, আমাৰ গমিত ভাই আছে। কেনে পালা তুমি চিনেমা চাই? চিনেমা গোটেই বেয়া পোৱা নাই। তই কেনে পালি? কেনে পালা? বাছ মুণ্ডা কাইলীয়া